নেটৱৰ্ক মাৰ্কেটিঙত এটা মানে কালচাৰ এটা আছে যে মানে চেক দেখাই ফুৰে ছ'চিয়েল মিডিয়াত নতুন গাড়ী কিনিলেও তেওঁলোকে বহুত ডাঙৰকৈ উদযাপন কৰে, যিটো বেলেগ ক্ষেত্ৰত সেইটো দেখা নাযায়। সেইটো কিহৰ কাৰণে হয়? মানে ক্ষেত্ৰখনক আগুৱাই নিছে নে ইয়াক মানে ইমেজটো বেয়াহে কৰিছে বাৰু? আচলতে চাওক যে আনক প্ৰেৰণা যোগাবৰ কাৰণে যদি সফলতাটো আমি প্ৰেজেণ্ট কৰিছোঁ, সেইটো বেয়া কথা নহয়। যদি কাৰোবাৰ সফলতাই যদি 10জনক 100জনক 1000জনক যদি প্ৰেৰণা দিয়ে আগবাঢ়িবৰ কাৰণে, তেতিয়াহ'লে ডেফিনেটলি এইটো বেয়া কথা হ'ব নোৱাৰে। কিন্তু যে সহজতে ছাকচেছ হ'বৰ কাৰণে, সহজতে সফল হ'বৰ কাৰণে বহুত মানুহে মিছা কথা কয়, মিছা চেক দেখায়, মিছা লাইফষ্টাইল দেখায়, মিছা কিছুমান এনেকুৱাও আছে যে আপোনাৰ মিটিঙত ভাড়াৰ মাৰ্চিডিজ লৈ যায়, BMW উঠি যায়, সেইবিলাক কিন্তু ভাড়াত লৈ যায়, কিন্তু মানুহৰ আগত এনেকৈ দেখাব যে নিজে লৈছে, হাৱাবাজি। চ' এনেকুৱা ধৰণৰ যিবিলাক মিছলিডিং এক্টিভিটি ডেফিনেটলি সিয়ে আমাৰ মানে ক্ষতি কৰিব ইণ্ডাষ্ট্ৰিটো, আৰু মানুহৰ মাজত যিটো ভাৱমূৰ্তি সেইটো বিনষ্ট কৰিব। চ' মই ভাবোঁ যে যদিহে সঁচা অৰ্থত সফল হৈছে, আৰু এটা কথা কি জানে, যেতিয়া মানুহ এজন সফল হয় নহয়, তেওঁ দেখাবলগীয়া নহয়, তেওঁৰ কথা বতৰা, তেওঁৰ জ্ঞান, তেওঁৰ লাইফষ্টাইলত সেইটো অট'মেটিকেলি ৰিফ্লেক্ট হ'ব আৰম্ভ হয়, আৰু মানুহে সেইটো অট'মেটিকেলি ফ'ল' কৰে, এক্সট্ৰাকৈ দেখাবলগীয়া নহয় মানে। অথচ সেইটোকে কিছুমানে ইউজ কৰি সেইটো মানে শ্বৰ্টকাট মাৰিবৰ কাৰণে চেষ্টা কৰে, যাৰ কাৰণে সেই ধৰণৰ এক্টিভিটিবিলাক আজি বৰ্তমান সময়ত কিন্তু ষ্ট্ৰিক্টলি বহুত কোম্পানী বা বহুত ইভেন চৰকাৰেও ইয়াৰ ওপৰত কিন্তু আইন আনিছে যে সেনেকুৱা ধৰণৰ মিছা ক্লেইম কৰিব নোৱাৰে বা ফল্ছ ৰিপ্ৰেজেণ্টেশ্যন কৰিব নোৱাৰে। এতিয়া কিন্তু আইনমতে দণ্ডনীয় হ'ব গৈ আছে এই ধৰণৰ এক্টিভিটিবিলাক। মানে এটা ইথিকেল ৱেত ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি আছে এতিয়া। হয় ছাৰ, বহুত ইণ্ডাষ্ট্ৰি লিডাৰে কয় যে ইণ্ডিয়া ইজ দ্য শ্লিপিং জায়েণ্ট অফ দ্য ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। চ' এই সন্দৰ্ভত কি ক'ব? যদি এই ধৰণৰ হাৱাবাজি চলি থাকে, তেতিয়াহ'লে সঁচাকৈ ভাৰতে এই ক্ষেত্ৰখনত টপ মষ্ট মানে আগত যাব পাৰিব জানো? চাওক, এটা কথা যে যেনেকৈ যিকোনো ক্ষেত্ৰত ভাল থাকে বেয়া থাকে, তো এইটো প্ৰকৃতিৰ নিয়ম, ভাল থাকিলে বেয়াও থাকিব, বেয়া থাকিলে ভালো থাকে। এইটো ইণ্ডাষ্ট্ৰিটো এতিয়া যথেষ্টখিনি শিক্ষিত আৰু ভাল প্ৰফেশ্যনেল মানুহ জড়িত হ'বলৈ আৰম্ভ হৈছে। বহুত অৰ্গেনাইজেশ্যন যেনেকুৱা চুলিন ইউনিভাৰ্চিটি হওক বা FDSA, ADSEI, এনেকুৱা ভাল ভাল কিছুমান ব্যৱসায়িক যিবিলাক সংগঠন আছে, তেওঁলোক আগবাঢ়ি আহিছে। চৰকাৰৰ ওচৰত তেওঁলোক গৈছে। ইভেন ভাৰত চৰকাৰ যেতিয়া আগবাঢ়ি আহিছে, মই খুব আশাবাদী যে আহি থকা সময়ত আমাৰ সঠিক তথ্য আৰু সচেতনাৰ ক্ষেত্ৰত এই ধৰণৰ এক্টিভিটিবিলাকে খুব এটা সাংঘাতিকভাৱে পদক্ষেপ হ'ব, যাৰ পিছত কিন্তু মানুহৰ ধাৰণাবিলাক পৰিৱৰ্তন হ'ব। আৰু মই ভাবোঁ সঁচাকৈ ভাৰত এটা যিহেতু কি হয় ন, যে হিউমেন ৰিচৰ্চটোৱে আটাইতকৈ ডাঙৰ ৰিচৰ্চ পৃথিৱীৰ, আৰু সেই ক্ষেত্ৰত ভাৰত সঁচাকৈ বহুত ৰিচ। মানুহৰ অভাৱ নাই। তাতকৈ ডাঙৰ কথা স্কিল, মানে যিখিনি কওঁ যে ক্ৰিয়েটিভ, ইন'ভেটিভ, হাৰ্ডৱৰ্ক কৰিব পৰা, যিখিনি এজন ছাকচেছ হ'বৰ কাৰণে মানুহৰ যিখিনি গুণ লাগে, সেনেকুৱা গুণ থকা বহুত ইউথ কিন্তু ভাৰতবৰ্ষত আছে। অথচ সঠিক তথ্যৰ কাৰণে তেওঁবিলাক কানেক্ট হোৱা নাই। আহি থকা সময়ত যিখিনি আমাৰ সঠিক প্ৰসাৰৰ জৰিয়তে সেইবিলাক মানুহ যেতিয়া অহা আৰম্ভ হ'ব, মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে যিটো শ্লিপিং জায়েণ্ট বুলি কৈ আছে, সেইটো সমগ্ৰ বিশ্বতে প্ৰমাণিত হ'ব গৈ আছে। ছাৰ, আপোনাৰ ব্যক্তিগত কথা এটা অকণমান জানি ল'ব বিচাৰিছোঁ। যিহেতু আপুনি এগৰাকী বেংক বিষয়া আছিলে, 10 বছৰ ধৰি আপুনি বেংকৰ মেনেজাৰ হিচাপে কাম কৰিছিলে, এটা সুৰক্ষিত এটা ছেফ পজিশ্যনত আছিলে আপুনি, এটা সুন্দৰ দৰমহা এটা স্থিৰ পাই আছিলে। চ' তেনেকুৱা এটা জীৱন বাদ দি যিটো চাকৰি কৰিবৰ কাৰণে লাখ লাখ ল'ৰা ছোৱালী আজিকালি পঢ়ি আছে বেংকত চাকৰি কৰিবৰ কাৰণে, চ' সেই চাকৰি বাদ দি আপুনি কেনেকৈ ভাবিলে, মানে সেই টাৰ্ণিং পইণ্টটো কি যে চাকৰি বাদ দি মই ডাইৰেক্ট চেলিঙলৈ আহিম? চ' ইয়াৰ উত্তৰটো দিবলৈ কিন্তু মোৰ এটা জীৱনৰ এটা ব্যক্তিগত কথা শ্বেয়াৰ কৰিব লাগিব, অকণমান সময় ল'ব পাৰোঁ। চ' প্ৰথম কথা যে মোৰ জন্ম এনেকুৱা এখন জেগাত হৈছিলে, আজি বাক্সা জিলাত পৰে, তামোলপুৰ জিলা বৰ্তমান, বাঙালীপাৰা বুলি। তো সেই ঠাইখন এনেকুৱা যে বাৰিষাৰ ছমাহ আৰু আমি মানে কাৰো লগত পৃথিৱীৰ লগত সংযোগ নাথাকে, তাৰমানে বিচ্ছিন্ন হৈ যায়। 20-25 কিলোমিটাৰ দূৰৰ পৰা গাড়ী চাড়ী নাযায়, তো 7টামান নদী পাৰ হ'ব লাগে, দলং চলং নাই, তো আমি ক'লৈকে যাব নোৱাৰোঁ। সেনেকুৱা এখন জেগাত মোৰ জন্ম হৈছে, আৰু স্কুল এনেকুৱা এখন LP স্কুলত মোৰ শিক্ষা আৰম্ভ হৈছে, য'ত কেৱল টিনৰ এখন চালি আৰু ৱাল নাছিলে। আমি ঘৰৰ পৰা বস্তা লৈ আহোঁ,
আৰু বস্তাত পাৰি কিতাপ পঢ়ি তাৰ পৰা মোৰ শিক্ষা জীৱন আৰম্ভ হৈছে আৰু আমাৰ ওচৰ পাজৰত তেনেকুৱা শিক্ষাৰ কোনো সচেতনতা পৰিৱেশ নাছিলে বেছিভাগ মাক বাপেকে ল'ৰা ছোৱালীক এইকাৰণে স্কুলত পঠাইছিলে যে মাক বাপেকে কামৰ কাৰণে যাতে আজৰি পাই থাকে তো অলপমান ডাঙৰ হ'লে এই কামৰ পৰা স্কুলৰ পৰা বিৰতি দি পেলাই কামত লগাই দিয়ে এনেকুৱা বিশ্বাস কৰিব মোৰ যিটো এল পি স্কুলৰ বেটছ আছিলে তাৰে মই একমাত্ৰ ল'ৰা যোনে মেট্ৰিক পাছ কৰিছোঁ বাকী চব স্কুল ড্ৰপ আউট ৰাইট তো তাৰ পৰা মই যেতিয়া নিজৰ জীৱন আৰম্ভ কৰিছোঁ আৰু মোৰ দেউতাৰ আধা জীৱন ভেঞ্চাৰ স্কুলত গৈছে তো আধাতকৈ বেছি জীৱন ভেঞ্চাৰ স্কুলত গৈছে আমাৰ 10জনীয়া পৰিয়াল আছিলে তো আমাৰ 7জন ল'ৰা ছোৱালী মা দেউতা আৰু খুৰাক লৈ পেলাই 10জনীয়া পৰিয়াল আপুনি জাষ্ট ইমাজিন কৰক যে ভেঞ্চাৰ স্কুলৰ টিচাৰজনৰ 10জনীয়া পৰিয়াল এটা চলাবলৈ কিমান কষ্ট হ'ব তো মই সৰুৰ পৰা দেউতাক দেখিছোঁ কেনেকৈ ঘৰ চলাবৰ কাৰণে বেলেগৰ ওচৰত ধাৰ পাতে হাত পাতে মোৰ নিজৰ অভিজ্ঞতা আছে যে বাকী দোকানত মই বেগ লৈ পেলাই বাকী দোকানীয়ে বাকী নিদিয়া হৈ যায় আৰু মই খালী মোনা লৈ পেলাই ঘূৰি আহিবলগীয়া মানে বহুত অভিজ্ঞতা মোৰ লাইফত আছে খালী মোনা লৈ পেলাই মই ঘূৰি আহোঁ মায়ে কয় যে দালি লৈ আহ চাউল লৈ আহ আৰু মই দোকানীৰ পৰা গৈ পেলাই খালী মোনা লৈ পেলাই ঘূৰি আহোঁ মাক কওঁ যে দোকানী আৰু বাকী নিদিয়ে বুলি এনেকুৱা এটা পৰিয়ালৰ পৰা মই উঠি আহিছোঁ এতিয়া ক'ব বিচৰাটো কথা হ'ল যে আৰ্থিক যিটো সংঘৰ্ষ মই সৰুৰ পৰাই দেখিছোঁ তাৰ পৰা মই দেউতাৰ যিটো জীৱন মই দেখিছোঁ সাক্ষী হৈছোঁ কিন্তু দেউতাৰ জীৱনৰ পৰা মই দুটা কথা শিকিছোঁ এটা হ'ল পৰিয়ালৰ প্ৰতি দায়বদ্ধতা আৰু ধৈৰ্য মই যদি শিকিছোঁ দেউতাৰ পৰা শিকিছোঁ মই কিন্তু লাহে লাহে যেতিয়া আমাৰ ঘৰৰ কণ্ডিশ্যন আৰু বেয়া ফালে গ'ল আৰু মই এটা কথা ৰিয়েলাইজ কৰিছোঁ যেতিয়া আৰ্থিক অভাৱ হয় নহয় অনাটন হয় নহয় মানুহৰ কিন্তু সুখ শান্তি নোহোৱা হৈ যায় এইটো কিন্তু বাস্তৱ সত্য কোনোবাই মানে নামানে কিন্তু মই ভুক্তভোগী চ' আমাৰ ঘৰৰ আৰ্থিক সমস্যাৰ কাৰণে আমাৰ ঘৰখনত কেতিয়াও এটা সুস্থ সম্পৰ্ক নাছিলে ভাই ককাই হওক বা মা দেউতাৰ মাজত আৰু এটা মই যিটো মোৰ জীৱনৰ অভিজ্ঞতা কৈছোঁ ল'ৰা ছোৱালী যেতিয়া ফেইল হয় নহয় এটা মাক বাপেকক দুখ দিয়াৰ প্ৰৱণতা এটা ডেভেলপ হয় সেইটোও মই দেখিছোঁ তাৰপিছত তেনেকুৱাতে কি হয় না আৰু এটা কথা মই ইয়াতে শ্বেয়াৰ কৰিব বিচাৰোঁ যে ঘৰখনত যেতিয়া আৰ্থিক অভাৱ অনাটন হয় তাৰ কাৰণে যেতিয়া সুখ শান্তি নোহোৱা হয় নহয় তাৰ কিন্তু আটাইতকৈ বেছি ভুক্তভোগী কিন্তু ঘৰৰ মহিলাজনী হয় মাকজনী হয় মই নিজ চকুৰে দেখিছোঁ তো মোৰ মা লাহে লাহে সেই আৰ্থিক সমস্যাৰ কাৰণে লাহে লাহে মানসিকভাৱে ভাগি পৰা মই দেখিছোঁ হতাশ হোৱা মই দেখিছোঁ তাৰপিছত মই ভিতৰি গম পোৱা নাছিলোঁ যে হতাশাই মানুহক ইমান ভাগি পেলাব পাৰে বুলি মই ডিগ্ৰী পঢ়িবৰ কাৰণে গুৱাহাটী গুচি আহিলোঁ তো ঘৰত কি হৈ থাকে ইমান মই গমো নাপাওঁ বাট যে আৰ্থিক অনাটনৰ কাৰণে যিটো হতাশা আহে তাৰ পৰা যে এনেকুৱা পৰিস্থিতি হ'ব পাৰে মই অনুমানো কৰিব পৰা নাছিলোঁ 2005 চনৰ 2 নৱেম্বৰত মোৰ মায়ে আত্মহত্যা কৰিছে তো মই সেইকাৰণে মই সকলোকে ক'ব বিচাৰোঁ মোৰ জীৱনৰ যিটো ৰিয়েলাইজেশ্যন মানে যে আমি যে ইমান কেজুৱেল হওঁ যে লাইফক লৈ পেলাই আৰু আৰ্থিক দিশত যদি অনাটন আহে ক'লৈকে লৈ যাব পাৰে তাৰ মোৰ জীৱনৰ মই ভুক্তভোগী এজন চ' মই সেইটোক পাছলৈকে মই সেইটোক এটা ফাইনেন্সিয়েল ডিজিজ বুলি ক'ব খোজোঁ মই যে যেনেকৈ আমাৰ শাৰীৰিক বেমাৰ হয় নে ফাইনেন্সিয়েল ডিজিজো হয় আৰু এই ফাইনেন্সিয়েল ডিজিজবিলাক যেতিয়া আৰম্ভ হয় নহয় তাৰ যদি সঠিক সময়ত যদি প্ৰতিকাৰ নকৰে তেতিয়াহ'লে কিন্তু মানুহৰ এনেকুৱা চৰম পৰ্যায়লৈকে কিন্তু মানুহক লৈ যাবলৈ বেছি সময় নালাগে তাৰে কিন্তু মোৰ ঘৰত মাৰ ক্ষেত্ৰত মই দেখিছোঁ মই নিজে ভুক্তভোগী এজন তেতিয়া ধৰক তাৰপিছত যেতিয়া জীৱনটো পৰিকল্পনা কৰিবলগীয়া হয় তেতিয়া বিভিন্ন ইনফ্লুৱেঞ্চ আমি যেনেকুৱা ধৰক ওচৰ পাজৰৰ মানুহবিলাকৰ মা দেউতা বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যেনেকৈ আমাক গাইড কৰে তেনেকুৱাকৈ আমি পৰিকল্পনা কৰোঁ চ' আমি বেলেগটো দেখাও নাপাওঁ বাহিৰৰ জগতখন চ' মই ভাবিলোঁ যে যদি ভাল চাকৰি এটা পাই যাওঁ কিজানি মোৰ লাইফটো ছেট হৈ যাব সৰুৰ পৰাই মোক কৈছিলে যে ভাল মাহঁতেও কৈছিলে যে সৰু ভালকৈ পঢ়িবি ভাল চাকৰি কৰিব লাগিব আমাৰ নিচিনা যাতে তহঁতে জীৱন কটাবলগীয়া নহয় এনেকুৱা ধৰণৰ কথা কৈছিলে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে পঢ়াত মই বেয়াও নাছিলোঁ তো ভালকৈ পঢ়িলোঁ পঢ়ি উঠি যেতিয়া মই ভাল চাকৰি এটা পাব লাগে প্ৰিপেয়াৰ কৰিলোঁ কৰি মই 2010 চনত বেংক প্ৰফেশ্যনেৰী অফিচাৰ তো হিচাপে মই জইন কৰিলোঁ আৰু মই ভাবি ল'লোঁ যে মই বিচৰা ধৰণে এটা চাকৰি পালোঁ এতিয়াৰ পৰা মোৰ কোনো অসুবিধা নহয়